নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ৰেচিপি লৈ আহিলোঁ। ৰেচিপিটো হ'ল বাঁহগাজৰ বা খৰিচাৰ আচাৰ। আশা কৰিছোঁ সকলোৱে এই ৰেচিপিটো চাই ভাল পাব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাবলৈ চেষ্টা কৰিম। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া বাঁহৰ গাজকেইটাৰ প্ৰথমে বাকলিখিনি গুচাই লৈছোঁ। মই গুচোৱা নাই, অৱশ্যে দেউতাই গুচাইছে। তাৰ পাছত ভালদৰে গাজকেইটা ধুই লৈছোঁ। ধুই লৈ পেলাই পিছনত এয়া পিচি গৈছোঁ। এনেদৰে পিচি ল'ব আৰু এনেদৰে আপোনালোকে বাঁহগাজ ষ্ট'ৰ কৰিও ৰাখিব পাৰে, বহুত দিনলৈকে ভাল হৈ থাকে। এয়া আচাৰৰ বাবে মই বাঁহগাজটো পিচি চেপি ৰসটো উলিয়াই পেলাই এয়া দি দিছোঁ চৰিয়াত। এইখিনি শুকুৱাই ল'ম ৰ'দত, ভালদৰে ৰ'দত শুকুৱাই ল'ব লাগিব। আৰু এইখিনি যে এয়া পিচি আছোঁ এয়া ষ্ট'ৰ কৰি ৰাখিম। আৰু এয়া আচাৰৰ বাবে ৰ'দত শুকুৱাবলৈ দিছোঁ। আৰু এয়া ভোট জলকীয়াখিনি ভালদৰে ধুই লৈছোঁ। ধুই লৈ পেলাই এয়া কাটি ল'ম। আচাৰবিলাকত ভোট জলকীয়া দিলে ইয়াৰ টেষ্টটো আৰু বেছি ভাল হয়। আৰু এয়া কটা হৈ গৈছে। ইয়াতে 1 চামুচমান ভিনেগাৰ আৰু নিমখ অকণ দি থৈ দিম। ভালকৈ ৰ'দ দিলে এদিনতে ভালদৰে শুকাই যায়, কিন্তু মই 2 দিন শুকুৱালোঁ। শুকুৱাৰ পিছত এয়া চাওকচোন, যেতিয়া ভালদৰে পানীটো নাইকিয়া হ'ব, এয়া ৰেডি হৈ গৈছে। এতিয়া বনাম। এতিয়া আহক জলকীয়াৰ আচাৰখিনি ফাৰ্ষ্টে বনাই লওঁ। মানে মই জলকীয়াখিনি অলপ এক্সট্ৰাকৈও থ'ম। এয়া জলকীয়াৰ আচাৰৰ বাবে 5 ফোৰণ, জিৰা গুড়ি, ধনিয়া গুড়ি লৈছোঁ। আৰু কেৰাহীখন গৰম কৰি তেল দি দিছোঁ। তেলখিনি গৰম হ'ব দিছোঁ। আৰু ইয়াতে ধনিয়া গুড়ি দি দিছোঁ 1 চামুচ আৰু জিৰা গুড়ি। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া তেল গৰম হোৱাত এয়া 5 ফোৰণ কেইটামান দি দিছোঁ। তাৰপিছত বাতি এটাত এই মিক্স কৰি মছলাৰ লগত যিখিনি মিক্স কৰি থোৱা জলকীয়া আছিলে সেইখিনি বাতিটোত দি দিছোঁ। তেল দিবৰ কাৰণে সুবিধা হ'ব। এতিয়া এই গৰম হোৱা তেলখিনি 5 ফোৰণ দি এই বাতিটোত এয়া দি দিছোঁ। বিৰাট ধুনীয়া এটা চেণ্ট ওলাইছে। মানে বি জলকীয়াৰ যিটো চেণ্ট ন, মানে পালেই যে খাওঁ খাওঁ লাগি যায়, তেনেকুৱা এটা আহি গৈছে। একদম মানে ভাল লাগি গৈছে। এতিয়া ইয়াতে অকণ হালধি এড কৰি দিছোঁ। তাৰপিছতে আকৌ অলপ গৰম তেল ইয়াতে দি দিম। এতিয়া আমাৰ বি জলকীয়া আচাৰখিনিও প্ৰস্তুত হৈয়ে গৈছে। আৰু এয়া দেখিছেনে, হৈ গৈছে পূৰা কমপ্লিট। আপোনালোকে তেলটো নিজৰ জোখ অনুসৰি দি দিব। আৰু অকণমান নিমখ আকৌ দি দিছোঁ। এতিয়া বাকী থকা তেলখিনিত আকৌ অলপ তেল এড কৰি পেলাই গৰম হ'ব দিছোঁ। গাজখিনি প্ৰস্তুত কৰিম। এতিয়া খৰিচাৰ যি আচাৰটো এয়া প্ৰস্তুত কৰিম। এয়া দেখিছেনে কি ধুনীয়াকৈ শুকাই গৈছে। এয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। তাৰপিছত মিলাই লৈছোঁ নিমখখিনি। এয়া তেল গৰম হৈ গৈছে। আকৌ 5 ফোৰণ দি দিছোঁ অলপ। এতিয়া ইয়াতে এয়া হালধি দি দিছোঁ 1 চামুচ আৰু 1 চামুচ দি দিছোঁ। আপোনালোকে সকলোখিনি ইনগ্ৰিডিয়েণ্ট আপোনালোকে নিজৰ জোখ অনুসৰি দিব। তাৰপিছত লৰাই দিছোঁ। আৰু অলপ জলকীয়া গুড়ি ইয়াতে এড কৰি দিছোঁ। তাৰপিছত এতিয়া যিখিনি খৰিচা শুকাই যোৱা আছিলে এয়া ইয়াতে দি দিছোঁ গৰম তেলত। এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি লৈছোঁ আচলতে, কাৰণ তেলখিনি গৰম হৈয়ে গৈছিলে। সেইকাৰণে বন্ধ কৰি পেলাই এই গোটেইখিনি ইয়াতে দি দিছোঁ। দি পেলাই ভালদৰে মিলাই দিম। এয়া ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া ইয়াতে ধনিয়া গুড়ি আৰু জিৰা গুড়ি
এড কৰি দিছোঁ। তাৰপিছত ভালদৰে মিলাই দিছোঁ। এয়া আৰু যিখিনি বি জলকীয়া আচাৰ মই বনাই ৰাখিছিলোঁ সেইখিনি আচাৰো ইয়াতে এড কৰি দিছোঁ অলপ। এয়া এতিয়া ভালদৰে আকৌ লৰাই দিছোঁ। এতিয়া ভালদৰে লৰাই আচাৰখিনি ৰ'দত দিম। আপোনালোকে বহুত দিনলৈ ষ্ট'ৰ কৰোঁ বুলি ভাবিলে ইয়াতে ভিনেগাৰো এড কৰি দিব। এয়া আমাৰ বিৰাটেই জুতি লগা খৰিচা বা গাজৰ আচাৰখিনি ৰেডি হৈ গৈছে। এয়া এতিয়া পৰিৱেশন কৰিব লাগে। বিৰাট টেষ্টি হৈছে কিন্তু খাবলৈ দেই। এই বাঁহগাজ বা খৰিচাৰ আচাৰবিধ অতি কম সময়তে অতি কম খৰচতে হোৱা এবিধ টেষ্টি আচাৰ। আপোনালোকেও ঘৰত বনাই চাবচোন আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু লগতে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ। বাই বাই। আজিলৈ আহিছোঁ। আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে।